So hey guys, good morning. To আজি এটা এডভেঞ্চাৰ কৰিবলৈ গৈ আছো। সো সাংঘাতিক বেলেগ এটা জেগাত যাম। তো আপোনালোকক দেখাই থাকিম। তো এতিয়া চাওক অৱস্থা, মোৰ ৰুমৰ অৱস্থা চাওক, ইয়াত কিবা কিবি বনালোঁ খালোঁ। তাৰপিছত এতিয়া মই পেকিং কৰি আছোঁ। এয়া বিচনাত দি যে মাল চাল চব পৰি আছে। এতিয়া পেকিং কৰোঁ। তো আজি একচুৱেলি কেম্পিং কৰিম, মানে গম পাব আপোনালোকে। তো ইণ্টাৰেষ্টিং কথাটো হ'ল চাওক, এইটো হেলমেট সেইদিনাখন কিনিলোঁ। তো মজা হেলমেট এটা কিনি লৈ আহিছোঁ, কাৰণ লাগি থাকে ৰাইড কৰোঁতে। তো এক কুৰকুৰি খালোঁ আৰু এতিয়া বেগত পেকিং কৰি ল'লোঁ। কেম্পিং কৰিব লাগিবতো, গতিকে কিবা কিবি কাপোৰ লৈ লৈছোঁ, পিন্ধা কাপোৰ। তো ৰেডি টু গো। চ' এতিয়া ধমধমা পালোহি। মানে ভিতৰত বহুত মানে ৰাস্তা, কিবা কিবি ৰাস্তা মানে চিনি জানি নাপাওঁ। গুগল মেপত চাইছে একদম ভিতৰুৱা কিবা গাঁৱৰ ৰাস্তা কিছুমান দি আহি আছোঁ। তো আপোনালোকক দেখাব পৰা নাই, কাৰণ গোপ্ৰ' নাই, গতিকে মোবাইলত কৰিবলগীয়া হৈছে। গতিকে তেনেকৈ পেলাই আহি আছোঁ। চ' এতিয়া আহি পাইছোঁ ধমধমা। তো এইফালৰ পৰা যাম এতিয়া তামোলপুৰ। अरे भाई ये कहाँ आ गया भाई, पूरा ऑफ रोडिंग हो गया है मेरा अभी। मतलब अंदर स्काई हूँ, लेकिन कहाँ हूँ मुझे मालूम नहीं। बक्सर डिस्ट्रिक्ट के अंदर ही हूँ। तो पूरा हिंदी में बोल दिया, तो अभी स्लिप मार रहा है बाइक। मतलब इतना धूल है यहाँ पे। তো ভাই ভয়ংকৰ জেগা দি আহি আছোঁ বুলি ক'লোঁ নহয়। এইফালে বাওঁহাতে ইয়াত দলং মানে এতিয়া বনাই আছে। আগতে এইপিনে দি নদী পাৰ হ'ব লাগে। তো আজি ভয়ংকৰ অফ ৰোডিং হৈ গৈছে। মানে যিটো জেগাত আহি আছোঁ এডভেঞ্চাৰ হৈ গৈছে। মানে এডভেঞ্চাৰ কৰিবলৈ আহিছোঁ কেম্পিং কৰি, আৰু ৰাস্তাত আহি থাকোঁতে এই ভয়ংকৰ এডভেঞ্চাৰ। ৱাও, এয়াহে লাইফ। এনেকৈ কৰিব লাগে। এতিয়া কোনফালে ৰাস্তা বা? তো এতিয়া পাইছোঁ সেই বাল্টা ব্ৰিজ। এখন চাওক, বাল্টা ব্ৰিজ। নাগৰিজুলি ফালে আহি আছোঁ। তো ভইচটো আহিছে নাই গম পোৱা নাই ইমান। তো এখন চাওক, रिवरत पानी सानी नाइकिया रिवर। ओ भाई मारो मुझे मारो, ये कहाँ आ गया रे बाबा। भयंकर जगह दी आई आছো देই। পাহাৰৰ ওচৰ পাইছোহি আৰু। ৰাস্তা নাই, ৰাস্তা নতুনকৈ বনাই আছে। তো ভাই এইফালে এতিয়া SSB কেম্প এটা এৰি থৈ আহিছোঁ। তো চাওক কি ৰাস্তা দি আহি আছোঁ। भयंकर जगह एटाले आহি आছোঁ কিন্তু देই। तो ये देखो रास्ता तो अभी दूर रास्ता है, तो किधर से जाए? ग्रीन टेक पुलिसों गाड़ी। सो पानी ऊपर बाइक चलाब লাগিব। কৃষ্ণ ভয় সোমাই গ'লে ডাঙৰ কথা হ'ব। तो अभी हमने एक SSB वाले भैया से पूछ लिया যে কেম্পিং কৰা জেগাটো ক'ত। তো তেওঁ কৈ দিলে এফালেই বুলি। ইয়াতে মানে ৰাস্তা ঢেৰ আছে, যিফালে ৰাস্তা আছে। তো হেৰাই যোৱা চান্সো আছে, সেইটো কাৰণে মানে সুধি আহিবলগীয়া আছে। ইয়াতে কোনো গুগল মেপে কাম চাম একো নকৰে। কিবা পথাৰৰ মাজত কিবা আকৌ পানী তলদি গাড়ী চলাই আছোঁ, বাইক চলাই আছোঁ। চ' আকৌ এটা ৱাটাৰ ক্ৰচিং, দুটা ৱাটাৰ ক্ৰচিং কৰিলোঁ। এতিয়া 3 নম্বৰটো ৱাটাৰ ক্ৰচিং। ফাৰ্ষ্ট টাইম মোৰ বাইকখনে কিন্তু ভাল এডভেঞ্চাৰ কৰিছে দেই 220। লাডাখ লাগিছে দেই মোৰ মনটো। লাডাখততো বাইক চলাব নাপালোঁৱে, গাড়ীতে ঘূৰি থাকিলোঁ। এতিয়া অসমতে পূৰা চলাই আছোঁ আৰু বগৰী গছৰ তলত, পানীৰ ওপৰত। আহি পাই গ'লোহি গ্ৰীণ টেক এণ্ড ৰিজৰ্ট। ইয়াতে বহুত মানুহ আছে বৰ্তমান। চব মানুহ এতিয়া বোলে যাবগৈ সুধিলোঁ। তো ইয়াতে এতিয়া বহি আছোঁ। এতিয়া এয়া মোৰ টেণ্টটো বনি আছে, এই ভায়ে বনাই আছে মোৰ টেণ্টটো। তো এইটোতে আজি ৰাতি থাকিব লাগিব। আৰু চাওক এইফালে ইয়াতে এখন ডাইনিং এখন দিছে, প্লাছ এইফালে এতিয়া আন্ধাৰ বন্ধাৰ একো দেখা নাপাব। ৰাতিপুৱা আপোনালোকক দেখাম, মজা আছে। টেণ্ট বনি গ'ল চাওক, এয়া পিছফালে মোৰ টেণ্টটো বনি গ'ল।
এইটো লাইট ইমান নাই, মোৰ মুখত লাইটটো বেছিকৈ লৈছোঁ মানে। এইটো দেখিছে, এইটো টেণ্টত থাকিম আজি ৰাতি। এনেকুৱা টেণ্টত মানে আজি প্ৰথম থাকিম আৰু লাইফত। জুই পুৱাই আছোঁ, তো এয়া মোৰ লগত আছে এই ভাই, এই তেওঁ গিটাৰ বজাব আৰু এতিয়া এই জুই পুৱাই পুৱাই অলপ গান চান গাম, মস্তি কৰিম। ৰাতি 10:45 হ'ল, তো ভাত পানী খাই আহিলোঁ। ভাতটো ভালে দিছে, ভাত মানে মাছ মাংস কণী চব দিছে খাবলৈ, গতিকে চব খালোঁ। খাই কৰি লৈ এতিয়া এয়া মোৰ টেণ্ট ৰেডি হৈ আছে। চ' এতিয়া শুই যাওঁ, তো তাৰপিছত ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক। ষ্টে টিউন, আপোনালোকে চাই থাকক, ৰাতিপুৱা গম পাব আচল হাল্লা মচিব। চ' গুড মৰ্ণিং এভৰিৱান। চাওক ক'ত আছোঁ মই এতিয়া। তো যোৱাকালি আহি পেলাই ৰাতি এয়া টেণ্টত শুই আছিলোঁ, এতিয়া শুই উঠি পেলাই এয়া চাওক মুখ হাত ধুলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট দিব, আমি ব্ৰেকফাষ্ট কৰিম। তো এইপিনে চাওক নদী বৈ আছে এখন, পানী বেছি নাই, এনেই আপোনাৰ বেছিকৈ থাকিলে এলাকে থাকে, কিন্তু এতিয়া পানী অলপ কম। আপোনালোকক বেক কেমেৰা দি মই দেখাই আছোঁ চাওক। তো ইয়াতে পাৰতে এতিয়া আজি আমি কেম্প কৰি পেলাই আছিলোঁ। এয়া পানী সুত একদম পূৰা শব্দ দি আছে গোটেই ৰাতি, ভাল লাগিছে শুই থাকি। চ' এতিয়া ইয়াতে আপোনাৰ ৰাফটিং চাফটিং আছে, তো এতিয়া ৰাফটিং কৰিম, জিপ লাইন আছে, জিপ লাইন কৰিম, কিবা কিবি এনেকৈ কৰি থাকিম আৰু এক্টিভিটি। কথাটো হ'ল এয়া নদীত পানী কম আছেতো, গতিকে ইমান মজাটো পোৱা নাযাব, কিন্তু তথাপিও ভাবিলোঁ যেতিয়া কৰিম বুলি, তো কৰি লওঁ। এতিয়া ড্ৰেছ আপ কৰি আছোঁ, হেলমেট পিন্ধিছোঁ, তো এতিয়া জেকেট পিন্ধিম। মোক কি কৈছে গম পাইছে নাই, এইটো আপোনাৰ বোলে খালত নাও চলোৱা নিচিনা লাগিব পানী কম থকাৰ কাৰণে, কিন্তু এতিয়া উপায় নাই। আহিছোঁ যেতিয়া ইমান দূৰৰ পৰা বোলে এপাক কৰি চাওঁ, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, পিছত পানী বেছি হ'লে আকৌ আহিম। তো এতিয়া জংঘলৰ মাজে মাজে আহি আছোঁ চাওক, লাইফ জেকেট পিন্ধি, হাতত এডাল লৈ, মাথাত হেলমেট পিন্ধি জংঘলৰ মাজে মাজে খোজকাঢ়ি আহি আছোঁ। কি কৰিব আকৌ জানে নাই, কি কৰিবলৈ আহিছিলোঁ আমি? ৰাফটিং কৰিবলৈ আহিছোঁ। মই নামেই পাহৰি গ'লোঁ, জংঘলৰ মাজত খোজকাঢ়ি আছোঁ যে। এটা হ'ল এইখিনিৰ পৰা এই পিছফালে দেখিছে, এই পাহাৰটো ভূটানত আছে, গতিকে ভাবিলোঁ বোলো ভূটানৰ বৰ্ডাৰত ফটো দুকপিমান উঠি যাওঁ। তো সেইটো কাৰণে আহিছোঁ চাবলৈ। চাওক না জেগাটো কি মজা লাগিছে, পাহাৰৰ মাজত, এফালে ভূটান এফালে ইণ্ডিয়া, শিলগুটিৰ ওপৰত খোজকাঢ়ি আছোঁ। তো ইয়াৰ পৰা এইটো চাওক, এইখিনি চাওক, এইটো পিলাৰ দেখিছে, এইটো পিলাৰৰ পৰা এইফালে হ'ল মই এতিয়া যিফালে আছোঁ এইফালে হ'ল ইণ্ডিয়া, আৰু এইফালৰ পৰা যদি মই এইফালে গুচি আহিলোঁ, এয়া চাওক মই বৰ্তমান পাই গ'লোহি ফৰেন, মানে ভূটান পাই গ'লোহি, বেলেগ এখন কাণ্ট্ৰি পাই গ'লোঁ, বিনা পাছপৰ্ট ভিজা একো নাই। তো ব'লক আকৌ এতিয়া ইণ্ডিয়ালৈ গুচি যাওঁ দেই। বাই বাই ভূটান। ফাৰ্ষ্ট টাইমৰ কাৰণে ৰাফটিং কৰি আছোঁ, নিজে পেডেল মাৰিবলগীয়া হৈছে কাৰণ বেলেগ মানুহ নাই। তো এতিয়া হেভি পানীলৈ গৈ আছোঁ, ভয়ো লাগিছে মোৰ অকণমান। মজা লাগিছে অলপ ৰিস্কি আছে, কিন্তু মালটো কৰিব পাৰিলে ভাল লাগে। ৰাফটিং কৰি পেলাই হৈ গ'ল, বেছি টাইম নহয় মানে, একচুৱেলি শ্বৰ্ট ডিষ্টেঞ্চত কৰা হৈছে। আৰু এতিয়া চাওক পানী বেছি নাই, তো ইমানখিনিলৈকে আছে পানী। তো মই এতিয়া পানীত সোমাই আছোঁ, তো পানী বহুত বেছি ঠাণ্ডা, পাগল হৈ গৈছোঁ। গা ধুবলৈ মন গৈছিলে আচলতে, কাপোৰকেইটা নথকা গা ধুই দিলোঁ পূৰা। তো এতিয়া এইখিনি কৰিলোঁ, ৰাফটিং চাফটিং কৰি আহি পেলাই কাপোৰ কানি চেঞ্জ কৰিলোঁ, গা ধুলোঁ, গা পা ধুই পেলাই এতিয়া আহি আছোঁ জিপ লাইন কৰিবলৈ, ৰেডি কৰি আছে এয়া। আৰু এফালে ওপৰতে টাৱাৰটোত যাব লাগিব। এতিয়া জিপ লাইনিঙৰ কাৰণে মোক এয়া ফাৰ্ষ্ট পিন্ধাই আছে। তো এতিয়া মোৰ পাল ৰেডি। এনেকৈ বহিয়ে লওঁ ন। অ'কে
তো আজি সানডেটো গতিকে এটা পিকনিক পাৰ্টি বহুত চ' এতিয়া একফালে আহিলোঁ চ' এইফালে এতিয়া ওপৰলৈ আহি আছোঁ আকৌ তো এইফালে যাওঁ জংঘলে আহিলোঁ আকৌ এবাৰ চকু মুদি আহিবলগীয়া হৈছে বহুত ওখ জিপ লাইনিং ফাৰ্ষ্ট টাইম কৰিছোঁ চ' ভাল লাগিলে কিন্তু বহুত মজা লাগিলে দেই তো এতিয়া জিপ লাইনিং কৰিলোঁ ৰাফটিং কৰিলোঁ ৰাফটিংটো ইমান ডেঞ্জাৰ নহয় কাৰণ পানী কম আছিলে কিন্তু তথাপিও ভালেই লাগিলে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ জিপ লাইনিং ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ভাল লাগিলে তো ইয়াতে আৰু কিবাকিবি হয় এইটো গ্ৰীণ টেক এডভেঞ্চাৰ বুলি কয় এইটো আপোনালোকে যদি আহে কেম্পো কৰিব পাৰে আৰু যদি এইবিলাক কিবাকিবি কৰোঁ বুলি কয় লাঞ্চ ডিনাৰ চব ইয়াতে পাব তো গতিকে সেয়াই ভাল লাগিলে আৰু আপোনালোকে যদি আহে আহিব তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব তেওঁলোকক তো আহিব পাৰে তো এতিয়া তো ইয়াতে আৰু কিবাকিবি বেলেগ এক্টিভিটিজো আছে চ' এতিয়া সময় নাই কাৰণ ইয়াৰ পৰা এতিয়া ৰিটাৰ্ণ হ'ব লাগিব তো ইয়াৰ পৰা যাওঁগৈ আৰু এইখিনি থকা চাওক মই থকা জেগাটো আছিলে এইটো ইয়াৰ ভিতৰত আমাৰ টেণ্টটো আছিলে এইটো আছিলে টেণ্টটো তাতে শুইছিলোঁ ৰাতি কিন্তু ৰাতি জমনি হ'ল কুকুৰ এটা আছিলে সি শুবলৈ নিদিলে ৰাতি তো মজা তো বাই বাই